নমস্কাৰ, জিচুজ ভিলেজ ব্লগলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে জিচুৱে বিস্কুট খাই আছে। মাজে মাজে অকণমান আমনি কৰে, আকৌ মাজে মাজে ধুনীয়াকৈ খায়। আগৰ ফালে নলগে। কি কৰি আছা গুণগুণ তুমি? হাঁহি দিয়াচোন মা, হাঁহি দিয়াচোন। হাঁহি দিয়া মা, হাঁহি দিয়া। আজি ৰাতিপুৱাতে চাওকচোন আপোনালোকে, ইমান কিজনী হাঁহ, কেইজনীমান মৰিছে আৰু কেইজনীমান মৰা নাই, মৰিব আৰু। কি বা হ'ল, বৰ বেয়া লাগিছে। এতিয়া এবাৰ মেমে স্কুটিখন চলাম। 3 বছৰ হ'ল চলোৱাই নাই, কিন্তু আজি নতুন স্কুটি, গতিকে এখন গামোচা দি দিলোঁ। আমাৰ গাঁৱৰ পথাৰখনত এতিয়া বড়ো ধান কাটি আছে। আপোনালোককো এবাৰ দেখুৱাওঁ বুলি ভাবিলোঁ। ধান কাটি আছে। আজিকালি গাঁৱতো এনেকুৱা পৰিৱেশ দেখিব নোপোৱা হ'ল, বহুত ভাল লাগে এইবিলাক দেখা পালে। ৰ'দ নাই, ৰ'দ নাই। হাতৰ বাৰী আছে আকৌ। আমাৰ এটা বলমহা আনিছিল, তেতিয়াই কৈছে এইটো বলমাৰে বাটে চিট ভাঙা লাগি পৰি আছে, বাটে উঠি পেলাই গ'লে নেকি 100 টকা দিছি। দিব লাগিব আৰু 100 টকা। গাঁৱৰ পৰিৱেশবিলাক আপোনালোকক অকণমান হ'লেও দেখুৱাই যাবলৈ চেষ্টা কৰিম। ঘূৰাই দিবাও নিদিলে, দে থাক দে বুলি। চিমিহঁত মামাহঁতৰ ঘৰত যাব ওলাইছে, তাৰ পৰা আহি আজি ঘৰত যাব। বাৰু আপোনালোকক যিমান পাৰি দেখুৱাব চেষ্টা কৰিম। আজি বনাম ক'লা কচু। ক'লা কচুখিনি মই কাটি আনি ধুনীয়াকৈ ধুই অকণমান ৰ'দত মেলি দিছোঁ। তাৰপিছত মই এইখিনি বাকলি গুচাই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম। এতিয়া মই ইয়াতে কাটি লোৱা কচুখিনি লৈ লৈছোঁ, পিঁয়াজ লৈছোঁ এফাল, আদা আৰু নেহেৰুখিনি মই থেতেলিয়াই লৈছোঁ। হাতত দাগ লাগিছে কচু কাটোতে চাওকচোন। এতিয়া মই এইখিনি চৌকাত বনাম আজি। কেৰাহী এখন বহাই দি তাতে মই আদা নেহেৰু আৰু পিঁয়াজখিনি দি অকণমান ভাজি ল'ম। তাৰপিছত ইয়াতে কচুখিনি দি মই নিমখ আৰু হালধি গুড়ি দি অকণমান জিৰা গুড়ি দি এইখিনি লৰাই লৈছোঁ। ভালদৰে লৰাই ল'ম, লৈ ঢাকনি মাৰি দিম। মাজে মাজে ঢাকনিখন গুচাই মই লাৰি থাকিম। আমি জুইখিনি কমাই ৰাখিম, ঢাকনিখন গুচাই আমি মাজে মাজে লাৰি থাকিম। তাৰপিছত অকণমান ৰেড চিলি গুড়ি দি ভালদৰে লৰাই দিম।
আমাৰ কচু ৰেডি। খাইনে আপোনালোকে এনেদৰে জনাবচোন। মিমিহঁত যাব ওলাল ঘৰত।